নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকলৈ আগবাঢ়িছোঁ তৃতীয় শ্ৰেণীৰ বন্দনাম পাঠটো তোমালোকে কিতাপ উলিয়াই ল'বা বন্দনাম বন্দনাম ঈশঃ গণেশঃ অহং গণেশং নমামি শ্ৰী গণেশায় নমঃ एषः गणपतिः अहं गणपतिं नमामि श्रीगणपतये नमः एषः गणेशः एव गणेश अहं गणेशं नमामि मैं गणेशक नमन करूँ बा সেৱা কৰোঁ নমামি শব্দৰ অৰ্থ নমস্কাৰ কৰোঁ সেৱা কৰোঁ প্ৰণাম কৰোঁ গোটেইকেইটা হয় অহং গণেশং নমামি মই গণেশক প্ৰণাম কৰোঁ শ্ৰী গণেশায় নমঃ শ্ৰী গণেশলৈ প্ৰণাম এষঃ গণপতিঃ এওঁ গণপতি গণেশক গণপতি বুলিও কোৱা হয় অহং গণপতিং নমামি মই গণপতিক নমন কৰোঁ বা সেৱা কৰোঁ শ্ৰী গণপতয়ে নমঃ শ্ৰী গণপতিলৈ প্ৰণাম ঈশা শাৰদা ঈশা শাৰদা অহং শাৰদাং নমামি शारदायै नमः एषा सरस्वती अहं सरस्वतीं नमामि सरस्वत्यै नमः एषा शारदा एव शारदा अहं शारदां नमामि मैं शारदाक सेवा बा प्रणाम কৰোঁ शारदायै नमः शारदाলৈ नमस्कार एषा सरस्वती एव सरस्वती স্ত্ৰীলিংগত এষা অৰ্থাৎ এজনক বুজাবলৈ হ'লে স্ত্ৰীলিংগত এষা হয় আৰু পুংলিংগত হয় এষঃ সেইটো কাৰণে এষঃ গণেশঃ এইফালে মহিলাক বুজাবলৈ এষা শাৰদা এষা সৰস্বতী এনেকৈ এষা सरस्वती एव सरस्वती अहं सरस्वतीं नमामि मैं सरस्वतीक सेवा কৰোঁ सरस्वत्यै नमः सरस्वतीक प्रणाम एषः सूर्यः এইজন বা এওঁ সূৰ্য বা এইটো সূৰ্য এইটো সূৰ্যই হ'ব एषः सूर्यः এইটো সূৰ্য अहं सूर्यं नमामि মই সূৰ্যক নমস্কাৰ কৰোঁ সূৰ্যায় নমঃ সূৰ্যলৈ নমস্কাৰ এষः ভানুঃ ভানুৰ আন এটা নাম সূৰ্য সেইটো কাৰণে এবাৰ সূৰ্য বুলি ক'লে আৰু এবাৰ ভানু বুলি ক'লে এই বেলিটোক एषः भानुः এইটো ভানু অহং ভানুং নমামি মই ভানুক বা বেলিক সেৱা কৰোঁ ভানুবে নমঃ ভানুলৈ নমস্কাৰ আজিলৈ ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল